এভৰিৱান মাধৱীৰ আন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 3 তাৰিখ ফেব্ৰুৱাৰী আৰু আজি মোৰ ভতিজাজনীৰ বাৰ্থডে আছিলে আৰু সেইকাৰণে আমি ইয়াৰ পৰা গ'লোঁ কাজিৰঙা ঘৰলৈ গৈ অকণমান হাতে কামে লাগিলোঁ। আমি সকলোৱে ভাত পানী বনালোঁ। যোৱাওঁতে আমাৰ অলপ দেৰি হ'ল। যিহেতু আবেলি এওঁ স্কুলৰ পৰা অহাৰ পিছতহে গৈছোঁ, সেইবাবে গৈ পাওঁতে অলপ সন্ধিয়া হৈছিল আৰু সকলোৱে পিছফালে চাওকচোন কেনেকৈ জুইতে বনাবলৈ ৰেডি হৈছোঁ আৰু এইফালে বৌহঁতে কটা মেলা কৰি আছে চব্জি আৰু মই লাগি দিলোঁ অলপ আৰু মই বনাবলৈ পালোঁ ভাজিখিনি। তাৰপিছতে এইফালে বৌয়ে কামত লাগি আছে। এয়া মোৰ নিজৰ বৌ হয় আৰু এইজনী হৈছে আমাৰ তৰালি, মোৰ ভাগিনী, আৰু এজনী ভাগিনী টিনা, আৰু এয়া মোৰ বাইদেউ, মানে এওঁৰ ভাগৰ বাইদেউ। গতিকে আমি সকলোৱে মিলিজুলি বাৰ্থডে ভাত পানী বনালোঁ আৰু সকলোৱে ইয়াক খাবলৈ ৰেডি হৈছোঁ। খানাত কি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম আৰু ভাল লাগিলে যিহেতু আৰু বাৰ্থডে গোটেইখিনি মিলি গোটেই ভাত এসাঁজ খোৱা হয়, ভাল লাগে। আৰু আমাৰ এয়া পৰ্ব শেষ হ'ল আৰু আমি আকৌ উভতনি যাত্ৰা ৰাতিয়েই প্ৰায় 10:30 বজাত উভতি আহিছোঁ। যিহেতু সেইদিনা ভাইটিহঁত আহি আছে গুৱাহাটীৰ পৰা, সিহঁতক পাকঘৰ কৰিবলৈ গ'লোঁ তাতে আমি একেলগে হৈ আকৌ ঘৰলৈ, যিহেতু পিছদিনা আকৌ সুস্মিতাৰ বাৰ্থডে আৰু পিছদিনা এয়া ৰাতিপুৱা আমি গ'লোঁ কামাখ্যা মন্দিৰ শিলঘাটত। তাতে ভাইটিয়ে এখন শৰাই আগবঢ়ালে। সুস্মিতাৰ যিহেতু বাৰ্থডে আছিল, তাই বিয়াৰ পিছত এইটো প্ৰথম বাৰ্থডে আৰু সেইকাৰণে মাৰ আশীষ ল'বলৈ বুলি আমি সকলো গৈ মন্দিৰ 11 বজাত পালোঁগৈ। মন্দিৰ পোৱাৰ পিছত একেলগে সকলোৱে চাকি বন্তি জ্বলালোঁ আৰু সেৱা কৰিলোঁ আৰু ওচৰৰ মানুহখিনিকো মাতিছিলোঁ, তেওঁলোকো গ'ল আৰু সেইকাৰণে ভাল লাগিলে। মামীহঁত প্ৰায় 40জনমান মানুহ আমাৰ গোট খালে আৰু আমি সকলোৱে সেৱা কৰাৰ পিছত এইফালে ভোগৰ ব্যৱস্থা কৰা হৈছিল, ভোগ খালোঁ। সেয়া মোৰ ভাগিনো আহি পাই গ'লহি গুৱাহাটীৰ পৰা। ভাল লাগিলে আহি পেলাই ঘৰত আকৌ এইফালে আমি কেক কটাৰ পৰ্ব। গতিকে সুস্মিতা এইফালে মোৰ 3 নম্বৰ বায়ে কেক আনিলে আৰু কেক কটা মেলা হৈ গ'ল। আজি হৈছে 6 তাৰিখ। আমাৰ পৰ্ব এদিনকৈ আছিলে। 3 তাৰিখে গ'লোঁ কাজিৰঙা, 4 তাৰিখে আছিলে বাৰ্থডে, সেইকাৰণে দিনতেই আমি গ'লোঁ কামাখ্যা মন্দিৰ আৰু দিনতেই বাৰ্থডে চেলিব্ৰেট হৈ গৈছিল। আৰু 5 তাৰিখে আহিলে সুস্মিতাৰ মাক দেউতাক আৰু তেওঁলোকো অহাৰ পিছত 6 তাৰিখে ৰাতি আকৌ আমাৰ সকলোৰে মিলিজুলি পাৰ্টি চলিলে। এনিভাৰ্চাৰী, ভাইটিহঁতৰ প্ৰথম এনিভাৰ্চাৰী আৰু সেইফালে ভিনীয়েকহঁতে পূৰা ৰান্ধাত লাগি আছে আৰু আমি সকলো লেডিজ পাৰ্টি বহি আছোঁ। খানা ৰেডি হৈ যোৱাৰ পিছত আমি সকলোৱে মিলি খানাবোৰ খালোঁ একেলগে। এইফালে এয়া সুস্মিতাৰ মাক আৰু এয়া ভনীয়েক, এইফালে মোৰ ভাগিন, মোৰ বা আৰু এয়া মামী, শিৱ সকলোৱে বহি আছে। সকলোৱে এফালে মানে 2টা ৰুমত আমি খানা এৰেঞ্জ কৰিলোঁ। এটা ৰুমত তেওঁলোকে তলতে বহি খালে আৰু এইফালে সুস্মিতাৰ ককায়েক, মিছাত থাকে তেওঁলোক, এয়া ককায়েকৰ বন্ধু আৰু সেইফালে দেউতাই খাই আছে, এইফালে ভিনদেউ আৰু এইফালে আমাৰ টিকলা দুটা আৰু এইফালে আমি সকলোৱে কথা বতৰা পাতি আছোঁ। যিমান যি কথা, গোটেই কথাবোৰত আপোনালোকে মন নকৰিব, খুব হুলস্থুল হয় যেতিয়া আমি গোটেইখিনি একলগ হওঁ। সেইটো চাগে সকলোৰে হয়, কেনেকুৱা লাগিছে খোৱা যায়, বহুত কেনেকুৱা লাগিছে খাওঁতে যে কত কি কথা পাতি আছে বায়ে এনিভাৰ্চাৰী পাৰ্টি খালোঁ, ভাল লাগিলে। তেওঁলোকৰ প্ৰথম বিবাহ বাৰ্ষিকীৰ সকলোৱে শুভেচ্ছা জনালে আৰু লগতে 2-এটা গীত আমি সকলোৱে কৰিলোঁ। গতিকে সেইখিনিও উঠাব নোৱাৰিলোঁ, অকণমানকৈ উঠাইছিলোঁ। এইফালে আমাৰ মামায়ে যেতিয়া সিহঁতক উইচ কৰিছিলে তেতিয়া আমি অকণমানকৈ ভিডিঅ'টো মই কৰি থলোঁ আৰু ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।